পাতনি তছলিমাৰ বুকুলৈ আঙুলি টোওৱা জমেট' গ্ৰাহকে মিয়া খালিফাৰ বুকুৰ উত্তাপ সহিব পাৰিবনে? মিয়া খালিফাক হেৰুৱালো। যিদিনা জিঅ' চিম লৈছিলোঁ, সম্ভৱতঃ সেইদিনাৰ পৰা মই দৈনিক মিয়া খালিফাক বিচাৰি ৱেবছাইটে ঘূৰি ফুৰিছোঁ। কিন্তু আজি 20 দিন হ'ল মোবাইলত চাৰ্জ নাই। আধা ভিজা মাকৈৰ বস্তা কেইটামান লগত লৈ ভুটভুটিত উঠি এইখিনি পাইছিলোঁ আহি। ভিৰৰ মাজত খোৱা লোৱা হগামোতা কৰোঁতেই দিনটো যায়। গেলা পচাৰ লগত ব্লিচিং পাউডাৰৰ উগ্ৰ গোন্ধৰ মাজত ৰাতিবোৰ দিন হৈছে, দিনবোৰ ৰাতি। বিশ দিন হ'ল জিঅ' বন্ধ। ডেটা পেক শেষ হ'ল চাগে। সেইদিনা ৰাতি থ্ৰীচামত ব্ল'জবৰ সময়ত মিয়া খালিফাক এৰিছিলোঁ, চোতালত পানী সোমোৱাত হাহাকাৰ লগাৰ বাবে। বানপানীত সকলোতকৈ ক্ষতিগ্ৰস্ত হ'ল আম্বানী। মোৰ দৰে বহুতেই ক্ৰছ কৰিব নোৱাৰিলে ডেইলি ডেটা লিমিট। শিবিৰত আহি মোৰ অন্য অধ্যায় আৰম্ভ হ'ল। পাণবাৰী গেলেণ্ডিয়া হাবিৰ দেবেন বেপাৰীৰ জীয়েকজনী হাইলাখ মিয়া খালিফা। প্ৰথম দুদিন তাইলৈ খুব চালো। বানপানীৰ বতৰতো মোৰ মনত কপৌ ফুল ফুলিল। ছেমছাং মোবাইলৰ বান্ধোন ভাঙি যেন মিয়া খালিফাই মোৰ সন্মুখত দমকল মাৰি বাল্টি ভৰাইছে। মানুহৰ হাহাকাৰবোৰ মোৰ কাণত নপৰা হ'ল। পৰ্ণ চাইটৰ মিয়া খালিফাক বানবিধ্বস্তৰ শিবিৰত পাই মই অভাৰ এক্সাইটেড হৈ পৰিলোঁ। পিছে তৃতীয় দিনা তাইৰ জ্বৰ আৰম্ভ হ'ল। প্ৰথমে কঁপি কঁপি জ্বৰ উঠিল, পাছলৈ অভোগ হ'ল। পেট ফুলি আহিল। তাইক প্ৰথমে চেণ্টাৰৰ চিভিললৈ নি পাছলৈ GMCHলৈ চালান দিয়া বুলি খবৰ পালোঁ। পানী এতিয়া কমিছে, কিন্তু ঘৰ উভতিব পৰা নাই। ভাবি আছোঁ ঘৰলৈ গৈ ফোনটো চাৰ্জ কৰোঁ নে গুৱাহাটীলৈ গৈ এবাৰ ৰোগীক সাক্ষাৎ